2.5 লাখ বাজেটৰ ভিতৰত যদি কোনোবাই গাড়ী ল'ম বুলি ভাবি আছে তো এইখন ইয়ন আপোনালোকে নিজৰ কৰি ল'ব পাৰিব। এইখনৰ প্ৰাইচ আহিব অনলি আপোনাৰ 2,30,000 ফিক্স প্ৰাইচ হ'ব। 2018 লাষ্টৰ হয়, অক্টোবৰ গাড়ী। গাড়ীখন অৰিজিনেল প্ৰিণ্টতে আছে আৰু ফাৰ্ষ্ট অনাৰ গাড়ী হয়। টায়াৰ কণ্ডিশ্যন গোটেই 4টা টায়াৰ কণ্ডিশ্যন এনেকুৱা দেখিছে। গোটেই কণ্ডিশ্যনখিনি আপুনি 4টা টায়াৰ কণ্ডিশ্যন ভালেই পাব। ইণ্টেৰিয়ৰটো চাই লওক একবাৰ। তো ফাৰ্ষ্ট অনাৰ গাড়ী হয়। তো যিসকলে ল'ম বুলি ভাবিছে সেইসকলে আপোনাৰ এইখন গাড়ীও এখন চইজত ল'ব পাৰে। ৰিফাইনেন্স হৈ যাব। যদি ফাইনেন্স কৰে আপোনাৰ মিনিমাম DP হিচাপত আপোনাৰ 1 লাখ দিলে হৈ যাব বা আপোনাৰ 80,000 মানতো ওলাই যাব লাগে। তো এই গাড়ীখন আপোনালোকে ল'ব পাৰিব 80, 90, 1 লাখ ডাউন পে'মেণ্ট দি পেলাই। আৰু আহিব লাগিব আপোনালোকে যোৰহাট মালোৱালি চাৰিআলি, যোৰহাটলৈ আহি পেলাই মোক কল কৰিব। স্ক্ৰীনত নাম্বাৰটো দিয়া থাকিব। তো এইটো নম্বৰত আপোনালোকে যোগাযোগ কৰি পেলাই আহিব। অৰিজিনেল প্ৰিণ্টতে আছে গাড়ীখন, ফাৰ্ষ্ট অনাৰ গাড়ী হয়। আপোনাৰ 2 পাৱাৰ উইণ্ডো পাব, ইয়াত পাৱাৰ ষ্টিয়াৰিং থাকিব। সেইখিনি আৰু